আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ মোৰ স্বৰচিত এটি বিশেষ কবিতা কথা সুৰ আবৃত্তিকাৰ জোনমণি কলিতা। মা, মই চাকৰি এৰি গুচি আহিলোঁ। যিদিনা মই প্ৰথম বিভাগত উত্তীৰ্ণ হৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিলোঁ, সেইদিনা পৃথিৱীৰ আটাইতকৈ সুখী মাকজনী চাগে তয়ে আছিলি। তোৰ দুবাহুৰে সাৱটি লৈ মূৰত হাত বোলাই মনৰ হেঁপাহেৰে আশীৰ্বাদ কৰিছিলে। নেজানো সেইদিনা সুখত নে দুখত কান্দিছিলোঁ, আজিলৈ হয়তো ধৰিব নোৱাৰিলোঁ। মা, চহৰত পঢ়িব যাম বুলি ভবাৰ দিনাখন মানুহবোৰে হাঁহিছিল। আমাৰ নিচিনা সৰু মানুহবোৰে চহৰত পঢ়িব কিনো ডাঙৰ মানুহ হ'ব। এডমিশ্যন ফিজ বিচাৰি তই যে বৰ হাহাকাৰ কৰি ফুৰিছিল। মোক চহৰত পঢ়ুৱাবলৈ তয়ো খুব মন কৰিছিল। কিবা এটা কৰাৰ উৎসাহত হাঁহিব লৈছিলোঁহে মাথো, কিন্তু মই যে ভুল আছিলোঁ। মা, সাহস হিচাপে থিয় দিবলৈ দেউতা আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি গৈছিল। জীৱনত প্ৰথমবাৰৰ বাবে কন্দা দেখিছিলোঁ মাথো। তোমাৰ চকু পানী মুচিবলৈ হয়তো সেইদিনা মোৰ সাহস হোৱা নাছিল। মা, নেজানো নিজকে কিবা দোষী দোষী লাগি গৈছিল। তইতো জানই মা, মই জনা হোৱাৰে পৰা মানুহেই মোৰ ভগৱান। ভগৱান ৰূপী মানুহ কেইজন মানে সহায় নকৰা হ'লে নেজানো আজি মই ক'ত কি কৰি থাকিলোহেঁতেন। তোৰ মনত আছেনে প্ৰথম চাকৰি পোৱাৰ দিনাখন মই যে পগলাৰ নিচিনা হৈ গৈছিলোঁ। তহঁতৰ বাবে সকলো কৰি যাম বুলি মনটো স্থিৰ কৰিছিল। সেই যে মন্দিৰত গৈ ধূপ চাকি জ্বলাইছিলোঁ, আৰু যেতিয়া মাহৰ মূৰত দৰমহা কেইটি পাই ঘৰ ভাড়াটি আৰু তহঁতলৈ বুলি দুটিমান টকা আগবঢ়াইছিলোঁ, সেইদিনাই নিজকে কিবা দায়িত্ব বুজা মানুহ যেন লাগি গৈছিল। আমাৰ এই যে ভাগি পৰিব খোজা সপোনটো গঢ়িব গৈ আছোঁ, সকলোতো তহঁতৰ বাবেও। কিন্তু হঠাৎ কেতিয়াবা ভাগৰি পৰোঁ। এই যে মই অকণমান সৰু চাকৰি এটা কৰোঁ বুলি তই অলপ হ'লেও গৌৰৱ কৰা, তোৰ ছোৱালীলৈ গৌৰৱ কৰিবলৈ একো নাই। মা, আচলতে কি জানা, চাকৰিৰ নামত যে মোৰ নিচিনা হেজাৰ হেজাৰজন চাকৰ মা। সমাজখনৰ বাবে কিবা এটা কৰিম বুলি ওলাই আহিছিলোঁ, কিন্তু কি জানা, এই সমাজখনৰ মাজতেই যে আন এখন সমাজ লুকাই আছে, সেইটো হয়তো কল্পনাই কৰিব নোৱাৰি। যিখন সমাজে সাপ হৈ খুটে, তেজ হৈ যায়। আৰু তই যে কৈছিলি আত্মসন্মান হেনো আমাৰ দৰে মানুহৰ বাবে টকাতকৈও মূল্যৱান। কিন্তু মা, আত্মসন্মানেৰে জানো কিনিব পাৰি সেই ভোকৰ ভাত সাজ? চাকৰি এটাৰ বহু প্ৰয়োজন আছিল মা, নিজৰ বাবেও তহঁতৰ বাবেও। কিন্তু মই যে চাকৰ হৈ থাকিব নোৱাৰিলোঁ। সময়বোৰ বিক্ৰী কৰিব পাৰিলেও নিজক বিক্ৰী কৰাৰ সাহস যে মোৰ অকণো নাই। আজি মই চাকৰিৰ পৰা একেবাৰেই গুচি আহিলোঁ। তই চিন্তা নকৰিবি, আৰু কিছুদিন ৰ'লে মই চাকৰি পাই যাম। মা, এইখন বজাৰত কি জানা, এক্সপিৰিয়েঞ্চ থকা চাকৰিৰ মূল্য